আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপোনালোকে চাই আছে নিউজ ওৱান নৰ্থ ইষ্ট। আকৌ ৰুদ্ধ হৈ পৰিল বক্ৰপথেৰে এপিএছচিৰ চাকৰি কিনা 29 ব্যক্তিৰ। ঘোষ দি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি ক্ৰয় কৰি কেইটামান দিনৰ বাবে ৰাজপত্ৰিত বিষয়া হোৱা এইসকলে চাকৰি ঘূৰাই পাবলৈ কিমান যে পন্থা হাতত লৈছে তাৰ হিচাপ নাই। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে ৰাজ্য কঁপোৱা এপিএছচি কেলেংকাৰীত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে সুকীয়া নিৰ্দেশনাৰে এপিএছচি কেলেংকাৰীত অভিযুক্ত 29 জনকৈ এচিএছ বিষয়াক পুনৰবাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰে। কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব MS মণিৱন্ননৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি পুনৰবাৰ চাকৰিৰ পৰা বৰ্খাস্ত হোৱা এই এচিএছ বিষয়াসকল হৈছে ক্ৰমে চাইবুৰ ৰহমান বৰভূঞা, গণেশ চন্দ্ৰ দাস, দৈথুন বৰগয়াৰী, নিশামণি ডেকা, দীপশিখা ফুকন, মুন মজুমদাৰ, অমৃতজ্যোতি শৰ্মা, অনিৰুদ্ধ ৰয়, মঞ্জুৰ ইলাহী লস্কৰ, ৰাজশ্ৰী সেন ডেকা, ৰুমি শইকীয়া, কমল দেৱনাথ, মণিকা ট্ৰেনপি, বদৰুল ইছলাম চৌধুৰী, সুশোভন দাস, কুণাল দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, দেৱজিৎ বৰা, বৰ্ণালী দাস, ভাস্কৰ দত্ত, মুস্তাফা আহমেদ বৰভূঞা, লীলা কৃষ্ণ কাকতি, দীপক খনিকৰ, জয়দেৱ মহন্ত, হিমাংশু চৌধুৰী, গীতালী দলে, উৎপল ভূঞা, শ্ৰীবন্তী সেন গুপ্তা আৰু পল্লৱী শৰ্মা চৌধুৰী। কৰ্মচাৰী বিভাগৰ আয়ুক্ত সচিব MS মণিৱন্ননে জাৰি কৰা এই নিৰ্দেশনাসমূহৰ জৰিয়তে বক্ৰপথেৰে চাকৰি লোৱা 29 গৰাকী বিষয়াৰ চাকৰি নিশ্চিতকৰণ আৰু অসম অসামৰিক সেৱাৰ সদস্য হোৱাৰ যোগ্য নহয় বুলি ঘোষণা কৰা হৈছে, যাৰ বাবে ৰাজ্য চৰকাৰে 2019 চনৰ 2 জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ 29 জন এচিএছচি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। এই 29 বিষয়াৰ পুনৰ চাকৰি ঘূৰাই পোৱাৰ বাট ৰুদ্ধ হৈ পৰিল। চৰকাৰৰ বৰ্খাস্তকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আৰু চাকৰি ঘূৰাই বিচাৰি পূৰ্বে বহু সংখ্যক বিষয়া উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণৰ অন্তত উচ্চ ন্যায়ালয়ে 20 জুনত চূড়ান্ত ৰায়দান প্ৰদান কৰে। এই ৰায়দান যোগে ন্যায়ালয়ে কেইবাটাও চৰ্তৰে অভিযুক্ত বিষয়াসকলৰ ক্ষেত্ৰত বৰ্খাস্তকৰণৰ নিৰ্দেশ খাৰিজ কৰে। ইয়াৰ লগে লগে অভিযুক্ত বিষয়াসকলে পুনৰ চাকৰি ঘূৰাই পোৱাৰ বাট প্ৰশস্ত হৈ পৰিছিল। কিন্তু ন্যায়ালয়ৰ এনে নিৰ্দেশৰ পিছতো ৰায়দানৰ প্ৰতিলিপিৰ সকলো দিশ বিবেচনাৰ অন্তত ৰাজ্য চৰকাৰে 29 গৰাকী এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। অৱশ্যে ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্য চৰকাৰে এই 29 গৰাকী এচিএছ বিষয়াৰ বৰ্খাস্তকৰণৰ পূৰ্বৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি পুনৰবাৰ নতুনকৈ তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট, গুৱাহাটী।